হেই বন্ধু বান্ধৱীসকল, আজি আকৌ আহি গ'লো এটি নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো একেবাৰে পুৱাই পৰা আৰম্ভ কৰি দিছোঁ। চাওকচোন কেনেকুৱা ৰ'দ দিছে, ৰ'দটো দেখিলে গম পায় আজি কিমান গৰম দিব। ৰাতিপুৱাই উঠিয়ে গা মূৰ ধুই একেবাৰে গোঁসাই ঘৰত চাকি কচি দি ল'লোঁ। আজি ৰাতিপুৱা কিবা এটা বেলেগ খাবহে মন গৈছে, তাৰ বাবে নাৰিকল এটা ফালি দিবলৈ ক'লোঁ। চাবচোন কি বনাম আজি। তাৰ বাবে এটা নাৰিকলৰ এফালহে ল'লোঁ, এফাল থৈ দিছোঁ। এফাল নাৰিকল লৈ এখন ৰুকনি ধুনীয়াকৈ ৰুকিম নাৰিকলখিনি। আজি মই অ'টছ বনাম। অ'টছটো কোনেও খাব মন নকৰে, ভাল নাপায়। তাৰ বাবে আজি অলপ বেলেগ ধৰণে অ'টছটো বনাম। তাৰ কাৰণে নাৰিকল এফাল ধুনীয়াকৈ ৰুকি ল'লোঁ। কেনেকৈ বনাম চাই থাককচোন আপোনালোকে। বহুত দিন আগতে অ'টছটো আনি থোৱা আছিল, যেনেকৈ আনিছিলোঁ তেনেকেই আছে। সেইবাবে আজি অলপ বেলেগ ধৰণে বনাম। নৰ্মেলভাৱে বনালে ময়ো খাব সিমান এটা ভাল নাপাওঁ। তাৰ বাবে আজি অলপ বেলেগ ধৰণে বনাবলৈ ভাবিছোঁ। এতিয়া এটা পাত্ৰত নামমাত্ৰ অকণমান গাখীৰ দি পানী দি অকণমান গৰম হ'বলৈ দিম। এতিয়া পানীখিনি গৰম হোৱাত ঘৰত যিমান মানুহ আছোঁ সেই অনুযায়ী অ'টছ দিম। অ'টছখিনি দি অকণমান সময় সিজিবলৈ দি থৈ দিম। তাৰ পাছত জোখমতে সোৱাদ অনুযায়ী চেনি অকণমান দিম। চেনি দি ধুনীয়াকৈ লৰাই থাকিম। এতিয়া দি দিলোঁ গাখীৰখিনি দি ধুনীয়াকৈ লৰাই দিলোঁ। আপোনালোকে ইয়াত লং, ইলাচি, তাৰ পাছত বাদাম, খিচমিচ এইবোৰ দিব পাৰে। এইবোৰ দিলেও সোৱাদ এটা আহিব, ধুনীয়া পায়সৰ নিচিনা হ'ব। তো মই অকল নাৰিকলেই ব্যৱহাৰ কৰিছোঁ ইয়াত। এতিয়াও টেষ্ট আহিব কিন্তু। চাওকচোন দেখিবলৈ কি ধুনীয়া হৈছে। এবাৰ কিন্তু নিশ্চয় ট্ৰাই কৰি চাব। তো আজিলৈ আহিলোঁ, বাই বাই।